নমস্কাৰ এছামিজ কানেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আমি আৰম্ভ কৰিছো চিটেট আৰু ডিএলএড পৰীক্ষাৰ প্ৰস্তুতি 2025। আজি আমি আলোচনা কৰিম অসমীয়া ভাষাৰ ভাষা কৌশল 3 পঠন অৰ্থাৎ ৰিডিং। ইয়াৰ আগতে ভাষা কৌশল 1 আৰু 2 অৰ্থাৎ শ্ৰৱণ আৰু পঠনৰ ওপৰত সম্পূৰ্ণ কনসেপ্ট ভিডিঅ' আগবঢ়াইছো। যদি আপোনালোকে এতিয়ালৈ চোৱা নাই তেন্তে প্লেলিষ্টত গৈ চাব পাৰিব। আজি হৈছে পাৰ্ট 1, কিয়নো এই যিটো ভাষা কৌশল 3 পঠন ই বহুত দীঘল, কিয়নো পঠনৰ বিভিন্ন ভাগ আছে আৰু সেই ভাগসমূহৰ আৰু কিছুমান উপভাগ আছে, তাৰ পৰা বহুত প্ৰশ্ন অহা দেখা যায়। সেই কাৰণে ইয়াৰ পৰৱৰ্তী সময়ত পাৰ্ট 2 হিচাপে যিখিনি বাকি আছে গোটেইখিনি আলোচনা কৰিম। গতিকে এতিয়া আগবাঢ়িছো। পঠন কৌশল মানে কি? ভাষা শিকন অথবা ভাষা শিক্ষণৰ মানে ভাষা শিকা বা ভাষা শিক্ষাৰ তৃতীয় কৌশল অথবা দক্ষতা হৈছে পঠন। ইয়াৰ যিটো কৌশল বা দক্ষতা দুয়োটাই একে হয়, কিন্তু চিটেটত বিশেষকৈ কেতিয়াবা দক্ষতা বুলিও সোধে আৰু কেতিয়াবা কৌশল বুলিও সোধে। গতিকে আপোনালোকে জানিব লাগিব দক্ষতা হয় আৰু কৌশলো হয়। তৃতীয় কৌশল বা দক্ষতা হৈছে পঠন। কোনো এটা নিৰ্দিষ্ট পাঠ আমি যেতিয়া মুখেৰে আওৰাই যাওঁ বা মুখেৰে উচ্চাৰিত কৰি যাওঁ তেন্তে সেই প্ৰক্ৰিয়াটোক সাধাৰণতে পঠন বুলি কোৱা হয়। মানে যিকোনো পাঠ আমি যেতিয়া মুখেৰে কৈ যাওঁ বা মাতি যাওঁ তেন্তে তাকে কোৱা হয় কি? সাধাৰণতে পঠন। কিন্তু ভাষা যি শিক্ষা বা শিকা বা শিকন বা শিক্ষণৰ ক্ষেত্ৰত ই সম্পূৰ্ণ বিপৰীত। ভাষা অধ্যয়নৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা বা প্ৰয়োগ কৰা কৌশল অথবা দক্ষতাসমূহৰ ভিতৰত পঠন হৈছে এক জটিল প্ৰক্ৰিয়া, মানে ইমান সহজ নহয়। এতিয়া আহিছো ভাষা শিক্ষণ বা ভাষা শিক্ষণৰ ক্ষেত্ৰত পঠনৰ অৰ্থ। কোনো এটা পাঠ আমি পঢ়ি থকাৰ সময়ত সেই পাঠটোত থকা বৰ্ণ, অক্ষৰ, ধ্বনি, শব্দ, বাক্যাংশৰ লগতে পাঠটোত থকা মানে ব্যৱহাৰ হোৱা বা প্ৰয়োগ হোৱা বিভিন্ন ধৰণৰ জটিল চিহ্ন, যি আমাৰ জটিল চিহ্ন আছে, যেনে দাঢ়ি, কমা, ভাৱবোধক আৰু প্ৰশ্নবোধক আদি চিনাক্ত কৰিব পাৰো আৰু পাঠত কি কোৱা হৈছে তাক ভালদৰে বুজি তাৰ অৰ্থ উপলব্ধি কৰিব পাৰো, তেতিয়াহে তাক ভাষা শিকনৰ বা ভাষা শিক্ষণৰ ক্ষেত্ৰত পঠন বুলি কোৱা হয়। মানে এনে আমি মুখেৰে যিকোনো এটা পাঠ, মানে কবিতাই হওক, কিবা গল্পই হওক, নাটকেই হওক, মানে খালি পঢ়িলে আমাক ই পঠন নহয়। আমি পঢ়ি তাত কি কোৱা হৈছে, তাৰ কি অৰ্থ প্ৰকাশ কৰিছে তাক আমি উপলব্ধি কৰিব লাগিব বা আমাক বুজিব লাগিব। তেতিয়াহে কোৱা হ'ব কি? ভাষা শিক্ষণ বা শিকনৰ ক্ষেত্ৰত পঠন। তাৰপিছত ডক্টৰ মাইকেল বেষ্টৰ মতে এই প্ৰশ্নটো চিটেট পৰীক্ষাত আহিছিল। ডক্টৰ মাইকেল বেষ্ট ই দিছিল কি? ৰিডিং মেথড। এই ৰিডিং মেথডো মই ইয়াৰ পৰৱৰ্তী সময়ত লৈ আহিম। ডক্টৰ মাইকেল বেষ্টৰ মতে পঠন মানে হৈছে দৃশ্য ধ্বনি উৎপাদন অৰ্থোপলব্ধি মিশ্ৰিত প্ৰক্ৰিয়া। মানে মই অলপ আগতে ক'লোৱে, দৃশ্য ধ্বনি মানে আমি যি দেখি দেখি আমি উচ্চাৰণ কৰো তাৰ উৎপাদন অৰ্থোপলব্ধি মিশ্ৰিত প্ৰক্ৰিয়া। পিছে কোনো পাঠ পঢ়ি গলেই নহয়, আমি কেৱল কোনো এটা পাঠ পঢ়ি গলেই তাক পঠন বুলি কোৱা নহয়।
তাৰ অৰ্থ উপলব্ধি কৰিব নোৱাৰিলে মানে অলপ আগতে ক'লো যে পাঠটো পঢ়ি তাৰ অৰ্থ আমাক কি কৰিব লাগিব উপলব্ধি কৰিব লাগিব পঠন কাৰ্য সফল নহয় পঠনৰ লগতে আমাৰ পৰ্যবেক্ষণ মানে আমি যি দেখো যি নিৰীক্ষণ কৰো চিন্তাধাৰা আমাৰ থিংকিং আৰু অভিজ্ঞতা আমাৰ যি এক্সপিৰিয়েন্স ই নিহিত হৈ থাকিব লাগে মানে জড়িত হৈ থাকিব লাগে ওপৰৰ আলোচনাৰ পৰা আমি ক'ব পাৰি যে পঠন হৈছে এনে কৌশল বা দক্ষতা যাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে কোনো এটা পাঠ পঢ়ি তাৰ অৰ্থ উপলব্ধি কৰিব পাৰে যেনে আমি চিটেৰ পৰীক্ষাৰ দিনা এই কাৰ্যটো কৰো তাৰপিছত ভাষা শিক্ষণ অথবা ভাষা শিক্ষণৰ লক্ষ্য আৰু উদ্দেশ্য মানে আমি যে ভাষা শিকো বা ভাষা যে শিক্ষা তাৰ কি উদ্দেশ্য বা কি লক্ষ্য যেনে 1 নম্বৰ পঠনৰ জৰিয়তে শিশুসকলৰ জ্ঞানৰ পৰিধি বৃদ্ধি কৰি তোলা মানে পঠনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ যি জ্ঞান সেই জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰি তোলে তাৰপিছত 2 নম্বৰ পঠনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ শব্দ ভাণ্ডাৰ বৃদ্ধি কৰি তোলে বা তুলিব লাগে পঠনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক নতুন নতুন শব্দ বাক্যৰ গাঁথনিক প্ৰক্ৰিয়া খণ্ড বাক্য জতুৱা ঠাঁচ সমাৰ্থক শব্দ বিপৰীত শব্দ আদিৰ লগতে শব্দৰ প্ৰয়োগ নীতিৰ জ্ঞান বৃদ্ধি কৰি তোলা তাৰপিছত পঠনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক কণ্ঠস্বৰৰ ধ্বনি কণ্ঠৰ উঠানমা কণ্ঠৰ জড়তা আৰু উচ্চাৰণ কৰা ভুল ভ্ৰান্তি আদিৰ বিকাশ সাধন কৰি তোলা পঠনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক সাৱলীলতা আৰু সঠিকতা এই দুয়োটাৰ বিকাশ সাধন কৰি তোলা মানে যি ফ্লুৱেন্সি এণ্ড একুৰেচি দুয়োটাৰে কি হ'ব বিকাশ সাধন কৰিব লাগিব পঠনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ সুঅভ্যাস গঠন কৰি তোলা মানে পঠনে যাতে শিশুসকলৰ কি হয় ভাল অভ্যাস গঠন কৰি তুলিব পাৰে যদি ভাল অভ্যাস গঠন হয় তেতিয়াহে ভাষা আয়ত্ত কৰিব পাৰিব তাৰপিছত পঠনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ অনুমান আৰু ধাৰণা শক্তিৰ বিকাশ সাধন কৰি তোলা মানে আমাৰ যি এজাম্পশন এণ্ড কনসেপ্ট ফৰ্মেশন আছে আপোনালোকে ডিআৰটো পঢ়িছে তাৰ বিকাশ সাধন কৰি তোলা পঠনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক অৱসৰ বিনোদনৰ যি অৱসৰ সময় আছে তাৰ বিনোদনৰ অভ্যাস কৰি তোলা পঠনৰ জৰিয়তে শিক্ষণ প্ৰক্ৰিয়াক কাৰ্যকৰীকৰণ কৰি তোলা পঠনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক বাস্তৱ জীৱনৰ অভিজ্ঞতা প্ৰদান কৰা মানে যি ৰিয়েল লাইফ এক্সপিৰিয়েন্স তাৰ অভিজ্ঞতা প্ৰদান কৰা তেতিয়াহে শিশুৱে ভাষা ভালদৰে ক'ব পাৰিব আৰু শিকিব পাৰিব গতিকে এইখিনি আলোচনা কৰিলো ইয়াৰ পৰৱৰ্তী সময়ত ভাষা কৌশল 3 মানে এই যি পঠনৰ বাকি থকা দিশসমূহ আলোচনা কৰিম গতিকে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জয় অসম